Hello everyone, welcome to my channel. আজি আমি পঢ়িম My Mother 66 poemটো। এই poemটোৰ কবি হৈছে কমলা দাস আৰু তেওঁৰ জন্ম হৈছিল মালাবাৰ কেৰালাত। My Mother 66 poemটো এটা স্পেশালিটি হৈছে এই poemটোত কোনো ধৰণৰ ফুল ষ্টপ নাই। গোটেইটো এটা সিঙ্গল লাইনতে লিখা হৈছে। আমি ইয়াতে কমাৰ মাজত ৰখি ৰখি poemটো পঢ়িব লাগিব। আমি এতিয়া ডাইৰেক্ট poemটো ষ্টাৰ্ট কৰি দিওঁ। Driving from my parents' home to Cochin last Friday morning, I saw my mother beside me. এই poemটোত কবিয়ে কৈছে যে যিদিনাখন মানে লাষ্ট ফ্ৰাইডে মৰ্নিঙত মই যেতিয়া কোচিনলৈ গৈ আছিলোঁ মোৰ পেৰেণ্টছৰ ঘৰৰ পৰা মানে মোৰ মা দেউতাৰ ঘৰৰ পৰা তেতিয়া মই মাক দেখিছিলোঁ beside me মানে মোৰ ওচৰত dozed open-mouthed her face ashen like that of a corpse and realized with pain that she was as old as she looked but soon put that thought away. ইয়াতে পোয়েটে কৈছে যে যেতিয়া মা মোৰ লগত আছিল তেওঁ টোপনি মাৰি আছিল dozed open-mouthed মানে মুখখন মেলি আছিল her face ashen like that of a corpse তেওঁৰ মুখখন হেতা পৰি গৈছিল corpse মানে হ'ল মৰা মানুহৰ যিটো লাশ তো মা হেতা পৰি গৈছিল and realized with pain that she was as old as she looked আৰু মই মনত এটা দুখ অনুভৱ কৰিলোঁ যে মা যেনেকুৱা দেখাত বুঢ়া হৈছে তেনেকৈ মাৰ বয়সো বুঢ়া হৈ গৈ আছে আৰু তেতিয়া মই সেই ভাবটো আঁতৰাই পেলাই মই বাহিৰৰ ফালে চাওঁ আৰু বাহিৰৰ ফালে কি দেখা পালে and looked out at young trees sprinting আৰু দেখিলে যে বাহিৰৰ ট্ৰিজবিলাক বহুত জোৰে পিছফালে যাই আছে মানে গাড়ীত যাওঁ আমাৰ তেনেকুৱা লাগে নহয় ট্ৰিজবিলাক পিছফালে দৌৰি আছে তো তেনেকুৱা লাগিছিল আৰু মই দেখিছিলোঁ মেৰী চিলড্ৰেন মেৰী মানে হেপী চিলড্ৰেন স্প্লিনিং আউট অফ দেয়াৰ হোমছ তেওঁলোকে ঘৰৰ বাহিৰত খেলি আছিল পোয়েটে মানে এটা বুঢ়া বয়সৰ পৰা হঠাতে ইয়ং ট্ৰিজ আৰু ইয়ং চিলড্ৰেনৰ কথা কিয় কৈছে ইয়াতে এটা কন্ট্ৰাষ্ট দেখাইছে এটা অপোজিট দেখাইছে ইয়ং ট্ৰিজ আৰু হেপী চিলড্ৰেন তাৰমানে বুঢ়া হ'লে মানুহ কেনেকুৱা অকণমান দুখ হৈ যায় আৰু লগতে তাৰ অপোজিট হ'ল চিলড্ৰেন মানে মনটো ডাইভাৰ্ট কৰিবলৈ যাতে ভাল লাগিবলৈ তেওঁ মানে নিজৰ ভাৱটো সলাই পেলাই বাহিৰত চাইছে নিজৰ ভাৱৰ পৰা মানে অকণমান আঁতৰি আহিছে But after the airport security check standing a few yards away, I looked again at her, wan, pale as a late winter's moon, and felt that old familiar ache. Airport security checkৰ পিছত মানে এয়াৰপৰ্টত আৰু মই এবাৰ মাক দেখিলোঁ তেতিয়া মই মাৰ মুখখন wan মানে আৰু হেতা পৰা দেখিলোঁ as a late winter's moon যেনেকৈ মানে ঠাণ্ডাৰ দিনত মানে নিয়ৰে আৱৰি ধৰে কুঁৱলী আৱৰি ধৰে চন্দ্ৰটো তেনেকৈ মানে মাৰ মুখখনো হেতা পৰা দেখিলোঁ অকণমান হেতা পৰা হয়নে মনটো তেনেকৈ দেখিলোঁ ফেল ডেট অল্ড ফেমিলিয়াৰ এক আৰু যেনেকৈ আৰু এটা মানে আগতে যেতিয়া দুখ লাগিছিল আৰু সেইটো দুখটো মানে কবিক আৱৰি ধৰিলে মাই চাইল্ডহুড ফিয়াৰ যেনেকৈ সৰুতে মাৰ পৰা আঁতৰি যাবলৈ ভয় লাগে ন তেনেকুৱা ফিয়াৰ এটা মানে পয়েটৰ লাগিছে All I said was see you soon আম্মা অকল মই কিন্তু বেলেগে ক'ব নোৱাৰিলোঁ পয়েটে একো ক'ব নোৱাৰিলে আৰু অকল কি কৈছে see you soon আম্মা আৰু একবাৰ লগ পাম মা All I did was smile আৰু কবিয়ে মাকক চাই হাঁহিয়ে থাকিলে এই পোয়েমটোত মানে বিশেষকৈ থিম বুলি ক'ব লগা হ'লে আমাৰ বয়সটো যিটো যেনেকৈ মানুহৰ বাঢ়ি যাই থাকে ন একোতো কৰিব লগা একো নাথাকে আমাৰ যেনেকৈ সময়বোৰটো পাৰ হৈ গৈ আছে সেইটোতো আমি ৰখিব নোৱাৰোঁ কিন্তু আমি সেই এটা মানে সময়খিনিৰ দুখ নকৰি আমি পজিটিভলি আমি চাব পাৰোঁ কৰিছোঁ এই পোয়েমটো তোমালোকে সকলোৱে বুজি পাইছা যদি ভালদৰে বুজি পাইছা এইটো নিজৰ ফ্ৰেণ্ডছবিলাকৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিবা যাতে মই নেক্সট আৰু ভিডিঅ' বনাবলৈ ইনস্পায়াৰ হওঁ নেক্সট ভিডিঅ'ত মই কুৱেশ্যন আনচাৰ ইয়াৰে গোটেইখিনি ডিছকাছ কৰিম আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনছ এক্সামত আহিবলগা কুৱেশ্যনছখিনিও ক'ম